এয়া 2000 আৰু 500 টকীয়া নোট বুলি নাভাবিব ৰিজাৰ্ভ বেংকৰ পৰা উলিয়াই অনা খমখমীয়া নোট বুলিও এয়া হাতীগাঁৱৰ ফেক্টৰীত উপলব্ধ ভাৰতীয় মুদ্ৰাৰ নকল নোটহে গুৱাহাটীত জাল নোটৰ ফেক্টৰী দমে ওলাইছে 500-2000 টকীয়া নোট হাতীগাঁৱৰ সিজুবাৰীৰ মিনহাজ পথৰ এইটো বাসগৃহত দীৰ্ঘদিন ধৰি চলিছিল আন্তঃৰাষ্ট্ৰীয় জাল নোটৰ ফেক্টৰী এইটোৱে আছিল সেইটো ফেক্টৰী য'ত উৎপাদন হৈছিল জাল নোটৰ হাতীগাঁৱৰ মিনহাজ পথৰ এই 10 নম্বৰ ঘৰটোৰ দ্বিতীয় মহলত থকা এই বৰ্তমান তলাবন্ধ যিটো কোঠা এই কোঠাটোতেই বিগত 6 মাহ ধৰি এনেধৰণে জাল নোট উৎপাদন কৰি আহিছিল কৰিমগঞ্জৰ 3 যুৱকে কৰিমগঞ্জৰ জামিল আহমেদ মজুমদাৰে 6500 টকাত ভাড়ালৈ লৈছিল ঘৰটো পেছাত এজন চিকিৎসক তথা বিদ্যালয়ৰ মালিক বুলি চিনাকি দিছিল জামিলে তেওঁ মানে কত মানে হোমিও ডক্টৰ চেম্বাৰত বহে তেওঁ কি বিজনেছো কৰে কিন্তু এটা আজিহে গম পালে যে বিজনেছ এটো কিন্তু বিগত 2 মাহৰ অনাদায় ভাড়া খুজিবলৈ গৈ এইগৰাকী স্বত্বাধিকাৰীয়ে দেখা পালে বপুৰাৰ ভয়ংকৰ কাৰবাৰ ৰুম কেনেকৈ ৰাখিছে চাওঁ বুলি মই তাক ঠেলি পেলাই ৰুমটো চাব গ'লোঁ ফ্ৰণ্ট ৰুম ঠিকে আছে দুটা ৰুমটো মানে লেতেৰা মই কিয় ইমান লেতেৰাকৈ ৰাখিছা তেনেকৈ চাওঁতে তলত দিছোঁ প্ৰিণ্টাৰৰ তলত মানে এখন কাগজ তাৰ ওপৰত মানে 500 টকীয়া নোট কিছুমান মানে প্ৰিণ্ট কৰা আছে বোলো এইবিলাক কি তাই কৈছে না বাইদেউ এনেই বোলো এনেই মানে চাওঁ তাৰপিছত এটা 500 নোট এটা আছে আৰু বাকী চব এনেকুৱা প্ৰিণ্টাৰ মানে প্ৰায় 1 কাগজৰ হ'ব তো বোলো ঠিক আছে এনেই যদি মই পুলিচত দি দিওঁচোন এইটো মই পুলিচক জনাবই লাগিব কৈ মই ওলাই আহিলোঁ লগে আহিল আৰক্ষী চলালে অভিযান আমি যোৱালে মানে কোঠাটোত ঘৰৰ মালিকে তলা মাৰি থৈছে আৰু মানুহ দুজন মানে ইতিমধ্যে ক'লে যে ছাৰ ওপৰত আছে নেকি ছাতৰ ওপৰত এজনটো দৌৰি পলালে তেতিয়া আমি লগে ছাতৰ ওপৰলৈ গ'লোঁ ছাতৰ ওপৰত গৈ চালোঁ যে এটা বেগ আছে কাপোৰৰ বেগ এটা লেপটপ আছে আৰু সেই তেতিয়া আমি জানিব পাৰিলোঁ যে যিহেতু বেগটো সি পানী টেংকি এটা ওচৰত এৰি থৈ গ'ল মানে 2টা ফ্লেট আছিল ওচৰা-ওচৰি 2টা ঘৰ মানে এটা ঘৰৰ লগত ৱালখন এনেকুৱা সামঞ্জস্য মানে জাপ মাৰি সিটো বিল্ডিঙলৈ পাৰ হৈ গৈ সি সুবিধা বুজি পলাই গৈছে 2 মূল অভিযুক্ত পলাল যদিও আৰক্ষীয়ে জব্দ কৰে ৭৬খন 2000 টকীয়া জাল নোট ৩৮খন 500 টকীয়া আৰু 3খন 200 টকীয়া জাল নোট মুঠ 1,71,600 টকা জব্দ কৰিলে প্ৰিণ্টাৰ স্কেনাৰ ৰং কাগজ মাষ্টাৰ সকলো পলাতক তিনি দুৰ্বৃত্তই ভিন্ন এজেণ্ট যোগে অসমৰ বজাৰত এৰি দিছিল জাল নোট এইটো ঘৰৰ পৰাই এজেণ্টে লৈ গৈছিল সি জাল নোট নিতৌ আহিছিল বিভিন্ন অচিনাকি যুৱক ফেক্টৰীলৈ বাহিৰৰ পৰা মানুহ চানো আহি থাকে নেকি আহি থাকে কিমান মান মানুহ আহে বাহিৰৰ পৰা কেতিয়াবা 5-6 জন দেখা পাই একেলগে নাহে একজন আহে ৰাতিপুৱা হ'লে এটা আহে এনেকুৱা আহিয়ে থাকে কি কৰে আমি গম নাপাওঁ নহয় ভাৰতীয় মুদ্ৰাৰ ওপৰত সফলতা পায় বিদেশী মুদ্ৰাৰো বেপাৰ আৰম্ভ কৰিবলৈ চেষ্টা চলাইছিল ভয়ংকৰ চক্ৰটোৱে ফেক্টৰীত উদ্ধাৰ হৈছে ইউএছৰ $1 মিলিয়ন নোটৰ নমুনা ইয়াকে লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যে চক্ৰটোৱে শিপা মেলিছিল সেয়া পুনৰ প্ৰমাণ হৈছে কেমেৰা পাৰ্চন পৱনৰ সৈতে বিমল ভূষণ মহন্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম